বন্ধু বান্ধৱীসকল আৰ এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম। আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো হৈছে ৩৬ৰ যাদু। এই যাদুটো ইমান আচৰিত আৰু ইমান মজা যে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো বজাই দিয়ক, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰে আগত পায়। আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৩৬ৰ লগত ৩০তকৈ সৰু ৩ৰ গুণিত কৰে যদি আমি পূৰণ কৰোঁ, ইয়াৰ ফলটো কেনেকৈ আমি ১ ছেকেণ্ডৰ ভিতৰত কৰি দিব পাৰোঁ তাৰ এটা কৌশল। এইটো মনত ৰাখিবলগীয়া এটা টিক্স। চাওক, ৩৬ৰ লগত যদি আমি ৩ৰে পূৰণ কৰা হয়, তেনেহ'লে ইয়াৰ ৰিজাল্টটো হ'ব 1 1 1। গতিকে ৩৬ৰ লগত ৬ৰে পূৰণ কৰিলে কি হ'ব? ৬ক ৩ৰে হৰণ কৰিলে ২ হ'ব, তেনেহ'লে ইয়াৰ ৰিজাল্টটো হ'ব ২ ২ ২। আৰু ৩৬ৰ লগত ৯ৰে পূৰণ কৰি ৯ক যদি আমি ৩ৰে হৰণ কৰোঁ, তেনেহ'লে ইয়াৰ কি হ'ব? ৩। তেনেহ'লে ইয়াৰ উত্তৰটো হ'ব ৩ ৩। আৰু ৩৬ৰ লগত ১২ৰে পূৰণ কৰিলে ১২ ৩ ৪ গুণ ১২ হৰণ কৰিলে ৪ হয়, ইয়াৰ উত্তৰটো হ'ব ৪ ৪। ইয়াত ৩ৰে ১৫ হৰণ কৰিলে উত্তৰটো হ'ব ৫ বাৰ যাব ৫ ৫। আৰু ১৮ ৩৬ৰ লগত যদি আমি ১৮ৰে পূৰণ কৰা হয়, ১৮ক ৩ৰে হৰণ কৰিলে ৩১৮, এতেকে উত্তৰটো হ'ব ৬ ৬ ৬। আৰু ৩৬ৰ লগত যদি ২১ৰে পূৰণ কৰা হয়, ২১ক যদি আমি ৩ৰে হৰণ কৰোঁ, ৩ ৭ ২১, ইয়াৰ উত্তৰটো হ'ব ৭ ৭ ৭। এতিয়া ৩৬ৰ লগত যদি ২৪ৰে পূৰণ কৰা হয়, ২৪ক ৩ৰে হৰণ কৰিলে ৩ ৮ গুণ ২৪, ৮ বাৰ যাব, গতিকে ইয়াৰ উত্তৰটো হ'ব ৮ ৮ ৮। আৰু ৩৬ৰ লগত যদি ২৭ৰে পূৰণ কৰা হয়, তেনেহ'লে ২৭ক ৩ৰে হৰণ কৰিলে ৩ ৯ ২৭, তেনেহ'লে ৯ বাৰ যাব, তেনেহ'লে উত্তৰটো হ'ব ৯ ৯ ৯। ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাব পৰা নাই। ধন্যবাদ।